নমস্কাৰ চানসা কোচিং সেন্টাৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই মই আবু হানিফা আজি সেৱাৰ কাৰিকুলাম অনুযায়ী যেটো এপ্ৰিল মাহত আমাৰ পাঠ্যপুথিৰ এখন পাঠ দ্য মিডনাইট ভিজিটৰ তো দ্য মিডনাইট ভিজিটৰ এক্সপ্লেইন কৰিবলৈ তাৰ সামাৰীখন বা তাৰ গোটেই পাঠটো সাৰাংশটো ক'বলৈ চেষ্টা কৰিম যদিও 2-3 ঘণ্টাৰ ভিডিঅ'ত ধুনীয়াকৈ বুজাই ক'ব পাৰিলেহেঁতেন তথাপিও এইটো 5-10 মিনিটৰ ভিডিঅ'ত পাৰে মানে সাৰাংশটো ক'বলৈ চেষ্টা কৰিম শুনিব পাঠটো ইণ্টাৰেষ্টিং হ'ব যাব তো আমি পাঠটো আৰম্ভ কৰোঁতে এনেতে গ্ৰামাৰৰ কেইটামান ছেকশ্যন আছে আমি পিছৰ ভিডিঅ'বিলাকত আলোচনা কৰিম আজি বাৰু টেক্সচুৱেল যিটো ছাপ্লিমেণ্টাৰীৰ পৰা ফুটপ্ৰিণ্টছ উইদাউট ফিট নামৰ কিতাপখনৰ পৰা যিটো চেপ্টাৰ আছে সেই চেপ্টাৰখন আমি আজি আৰম্ভ কৰিম দ্য মিডনাইট ভিজিটৰ দ্য মিডনাইট ভিজিটৰ মাজনিশাৰ ভ্ৰমণকাৰী বা মাজনিশাৰ ইয়াত এজন ভিজিটৰৰ কথা ক'ব আৰু এটা মাজনিশাৰ কাহিনীটোত নিশা থাকিব মধ্যৰাতিৰ কথা আলোচনা কৰিব মানে ষ্টৰিটোৰ মধ্যৰাতিত এটা ঘটনা সংঘটিত হৈছিলে সেইটোক বুজাব তো এই পাঠটো লিখিছিলে ৰবাৰ্ট আৰ্থাৰে লিখিছিলে ৰাইটাৰজনৰ নাম হ'ল ৰবাৰ্ট আৰ্থাৰ তো ৰবাৰ্ট আৰ্থাৰৰ এইটো পাঠটো আমি ইয়াৰ কেইটা কেৰেক্টাৰ আছে কেৰেক্টাৰবিলাক আলোচনা কৰিম পাঠটোৰ মেইন কেৰেক্টাৰ্ছ হ'ল 3জন মানে পাঠটোৰ নায়ক 3জন মেইনলি আছে নচেবল 2 নম্বৰত ফাউলাৰ আছে ফাউলাৰ 3 নম্বৰত মেক্স এতিয়া এই কেৰেক্টাৰসমূহৰ বিষয়ে আলোচনা কৰিম অচেবল কোন অচেবল হ'ল এজন চিক্ৰেট এজেণ্ট অচেবল আছিলে চিক্ৰেট এজেণ্ট আৰু ফাউলাৰ তেওঁ এজন ৰাইটাৰ ফাউলাৰ হ'ল এজন ৰাইটাৰ যোনে অচেবলক লগ ধৰিব গৈছিলে আৰু মেক্স হ'ল আৰু এজন চিক্ৰেট এজেণ্ট তেওঁলোক দুয়োজন চিক্ৰেট এজেণ্ট মেক্সো চিক্ৰেট এজেণ্ট আছিলে ইয়াৰ পিছত আৰু এজন কেৰেক্টাৰ আছে সেয়া আমি লাষ্টত গম পাব এজন নেক্সট কেৰেক্টাৰ কোনটো আছে তো সাৰাংশটো আমি ইয়াৰ কৈ যাওঁ অচেবল আছিলে এজন চিক্ৰেট এজেণ্ট আৰু ফাউলাৰে অচেবলৰ বিষয়ে সঘনাই পঢ়িছিলে তেওঁ পাইছিলে যে ফাউলাৰ এনে এজন ব্যক্তি আছে আৰু তাক চিক্ৰেট এজেণ্ট বুলি যেন ঠিক নহয় তো এদিনাখন কি কৰিছে ফাউলাৰে অচেবলৰ ওচৰত লগ ধৰিব গৈছে আৰু যোৱাৰ পিছত তাতে তেওঁলোকে অলপ কথা বতৰা পাতি ইটো সিটো যি দুজনৰ মাজত কথা পাতিছে আৰু সেইটো মাজনিশা মানে যেতিয়া লগ ধৰিব গৈছিলে অচেবলক ফাউলাৰে তেতিয়া লগ কৰাৰ পিছত যেতিয়া নেকি তেওঁলোক দুয়োজনে খোজকাঢ়ি গৈ তেনেকুৱা সেই যিখন বিল্ডিঙত তেওঁ থাকে অচেবল থাকে এনেতে অচেবলে তেওঁ জাৰ্মান ভাষা আৰু ফ্ৰেঞ্চ ভাষা ধুনীয়াকৈ ক'ব পাৰে যদিও আমেৰিকান একচেণ্টটো তেওঁ পাহৰা নাই যিটো নেকি তেওঁ 20 বছৰ তাত থাকি পেলাই তেওঁ আমেৰিকা যেতিয়া নেকি তেওঁ পেৰিছলৈ যায় হুষ্টনৰ পৰা তেতিয়া যিখন ভাষা লৈ গৈছে সেইটো এতিয়াও তেওঁ পাহৰা নাই বাৰু তাৰ একচেণ্টটো জনা আছে আৰু তেতিয়া দুয়োজনে কথা বতৰা পাতি গৈ থকাৰ পিছত কি কৰিলে এই ফাউলাৰে তেওঁ যিখন গলিত থাকে এখন গলি আছে সেইটো সেই হোটেলখনত ফ্ৰান্সত থকা এখন হোটেলত থাকে আৰু তাৰ যিটো কোঠালি আছে সেই ওপৰ মহলাত এখন বিল্ডিঙৰ ওপৰ মহলাত 6 মহলীয়া এটা বিল্ডিং আৰু সেইটো তাৰ মানে অচেবলৰ কোঠালিটোৱে আছিলে লাষ্ট কোঠালি আৰু এইটো টপ য'ত নেকি এইটো বিভিন্ন ৰোমাঞ্চক যি পৰিৱেশ সেয়া দেখিবৰ কাৰণে সেই জেগাখন মানে সেই ফাউলাৰৰ ৰুমখন বৰ ভাল আছিলে বা তেনেকৈ আচ্ছা তেতিয়া কি কৰিলে দুয়োৱে কথা পাতি গৈ থাকোঁতে তেতিয়া ফাউলাৰক তেওঁ ক'লে বোলে তুমি হয়তো নিশ্চয় ইয়াত আহি পেলাই বৰ হৈছা
তুমি এজন ৰাইটাৰ হোৱা, ডেকা ল'ৰা হোৱা, আৰু ইয়াত আহি পেলাইতো আমাৰ দৰে ইয়াত তুমি আৰু কি শুনিব পোৱা? এই বন্দুকৰ শব্দ কিবা, আৰু মই এনেকুৱা এজন ব্যক্তি, মই সদায় ডেঞ্জাৰৰ লগত খেল কৰি থকা বা বিপদৰ লগত খেলা ধূলা কৰা মানুহ এটাৰ সৈতে তুমি লগ কৰিব আহিছা। গতিকে তুমি নিশ্চয়কৈ বৰ হৈ গৈছা। গতিকে যিয়ে নহওক বহা আহা, এনেকৈ কৈ তেওঁ যেতিয়া অজেবলে ফাউলাৰক আমন্ত্ৰণ জনালে কৰিলে, আৰু তাৰ পিছফালে থকা দুৱাৰখন তেওঁ মাথো বন্ধ কৰিলে। অজেবলে বন্ধ কৰাৰ পিছত তেওঁ লাইটটো অফ কৰিলে তাৰ ৰুমত গৈ পেলাই। লাইটটো অন কৰাৰ পিছতে আধাখিনি মানে এই ৰুম কোঠালিটোৰে আধা অংশমান গৈছে। তেনেতে তাৰ চকুৰ ওপৰত মানে তাৰ ওপৰত এটা বন্দুক কোনোবাই ধৰি আছে যেন হঠাতে এটা বন্দুকৰ দৃশ্য দেখা পালে, পিষ্টলৰ দৃশ্য। আৰু তেতিয়া তেওঁ দেখিলে যে এজন ব্যক্তি এটাত সন্মুখত থিয় হৈ আছে বন্দুক লৈ। তেতিয়া তেওঁ কিন্তু ছিক্ৰেট এজেণ্ট আছিলে আৰু খুব চতুৰতা আছিলে, তাৰ খুব চতুৰ, বুদ্ধিখ আছিলে মানুহজন। এনে তাৰ বুদ্ধিৰ তেওঁ বুদ্ধিৰে তেওঁ কেতিয়াবা নিজকো ছেভ কৰিছে, নিজৰ ডকুমেণ্টছবিলাক বা কিবা কাগজ পত্ৰ আদিকো ছেভ কৰিব পৰা, বা আনকো তাৰ লগৰীয়াবিলাককো ছেভ কৰিব পৰা, সুৰক্ষা দিব পৰা তাৰ বুদ্ধি আছে বা ক্ষমতাটো আছে। তো তাক ছিক্ৰেট এজেণ্ট বুলি কোৱা হয় সেইকাৰণে মানুহজনক। তো তেতিয়া অজেবলে কি কৰিছে, অজেবলে তেওঁ বুদ্ধি এখন খেলাই তেনেকুৱাকৈ তাক কৈ দিলে বোলে, হেই মেক্স, দেখোন তুমি দেখোন মোক ভয়ে দেখুৱাই দিলা। তাৰপিছত মেক্সে কৈছে, সেই যিজন মানুহ বন্দুক লৈ থিয় হৈ আছিল এইজন হ'ল মেক্স। মানে তেতিয়া অজেবলে মেক্সক কৈ আছে, তুমি দেখোন মোক ভয়ে দেখুৱাই দিলা। তুমি এইটো সময়ত মই ভাবোঁ এই তাত বাৰ্লিনত থাকিব লাগিছিলে, বাৰ্লিনত আছা বুলি মই ভাবোঁ, তুমি মোৰ কোঠালিত কি কৰি আছা? তেতিয়া মেক্সে কৈ আছে, মই ইয়াত আহিছোঁ আচলতে তোমাৰ যিখন ৰিপৰ্ট, এখন নথি, যিটো নথিৰ কাৰণে যিটো আজি তুমি পাইছা, আৰু সেই নথিটো মোৰ দৰকাৰ, সেই ডকুমেণ্টছটো, সেই ৰিপৰ্টখন মোৰ দৰকাৰ, আৰু ৰিপৰ্টখন ভাবোঁ মই তোমাতকৈ বেছি যতনাই ৰাখিব পাৰিম। গতিকে তেনেকুৱাকৈ কৈ তেওঁ তালৈ বন্দুক উঠাই। তেতিয়া এইখিনি তেওঁ ভাবি পেলাই তেওঁ এনেকৈ অলপ গৈ পেলাই চকী এখনত বহি গ'ল। চকী এখনত বহি গৈ পেলাই যিখন চেয়াৰত তেওঁ বহি পেলাই কৈ আছে, জানানে, মই এইবাৰ এই মেনেজমেণ্টক, মানে বিল্ডিঙৰ মালিকজনক বোলে, মেনেজমেণ্টক মই এইবাৰ তাক সোধাই নেৰোঁ। মই ইয়াৰ আগত কেইবাবাৰো কৰিছোঁ যে ইয়াৰ গোচৰ তাক দিছোঁ যে আমাৰ এই বেলকনিটো থাকিব নালাগে। মানে সেই অজেবলৰ ঘৰত কাষতে বেলকনি এখন আছে বুলি তেওঁ কৈছে, এই বেলকনিখন মোৰ দৰকাৰ নহয়, এইটো মোৰ নহয়, বেলেগৰ, তাৰ পিছফালে বেলেগ ৰুমৰ এইটো বেলকনি হয়, কিন্তু সেইটো তাৰপৰা মোৰ ইয়াত আহিছে, মোৰ দৰকাৰ নাই। ইফালে আজি এনেকুৱা ধৰণে এইটো মাহতে মোৰ দুবাৰ এইটো ঘটনা ঘটিছে যে কোনোবাই মোৰ ৰুমত এই বেলকনিটোৰে পাৰ হৈ আহিছে। গতিকে মই এইবাৰ আৰু তাক সোধাই নেৰোঁ, এইবাৰ তাক ধৰিমেই। এনেকৈ তেওঁ অলপ যেন খং দেখুৱাই আৰু সেই মেনেজমেণ্টক এটা খং দেখুৱাই যেন তেওঁ কিবা কৈ আছে। আৰু ইফালে মেক্স মানুহজন, তাৰ বিষয়ে অলপ কৈ দিওঁ। এই অজেবল মানুহজন অলপ মোটা টাইপৰ আছিলে, অলপ ফেট আছিলে, কিন্তু মেক্স তেওঁ ইমান ওখ নহয়, ইমান চাপৰ, একেবাৰে চাপৰ নহয় যদিও মানে মধ্যবিত্ত, আৰু এনে তাৰ একদম চিম্পল মানুহটো যেনিবা, মুখটো অলপ লম্বাকৈ, যেন এইবিলাক দৃশ্যত যেন এই মেক্স নামৰ মানুহজনক যেন এটা খিয়ালৰ নমুনা পাই গৈছে, তাক খিয়ালৰ এটা ছবি যেন দেখা গৈছে, তাত কিতাপত উল্লেখ কৰিছে। গতিকে এই মানুহজনৰ বন্দুকটোৰ বাদে এই মেক্সৰ গাত এনে কোনো দৃশ্য নাই যিটো নেকি ভয়ানক, যিটো নেকি ভয় লাগিবলগীয়া। তাৰপিছত তেওঁ যিয়ে নহওক বন্দুক আছে তাত কি কৰিব, তেতিয়া ফাউলাৰ কিন্তু তেওঁ তাতে ৰখিয়ে আছে, আৰু তেওঁ হতাশ হৈ গ'ল। আৰু সেই যেতিয়া নেকি বেলকনিটোৰ কথা কৈ আছে অজেবলে, তেতিয়া একেটিৰে ফাউলাৰে সেই বেলকনিটোলৈ চাই, আৰু দ্বিতীয়বাৰৰ বাবে আকৌ অজেবলে বাৰে বাৰে সেইখন বেলকনিৰ কথাটোৱে
কৈ আছে খালি বেলকনিটো তেনেকা এই বেলকনিটোতে মানুহ আহিব পাৰে আৰামছে সিফালে গৈ পেলাই আৰু এটা ঘৰ পিছত সিফালে এটা খোৱাৰ কোঠালি আছে এইটো সেইটো তেনেকৈ কৈ আছে আৰু তাৰপিছত তেওঁ মেক্সে কৈ আছে কয় তেওঁ আচৰিত হৈ গ'ল শুনি কয় আচলতে তুমি যিটো ভাবিছা সেইটো নহয় মইতো বেলকনিৰ কথা জনাই নাছিলোঁ জনা হ'লে মোৰ ইমান কষ্ট কৰি নাহি মানে অলপ কম কষ্ট হ'লেহেঁতেন আহোঁতে আৰু এনেকৈ তাৰপিছত মেক্সে কি কৰে এই ফাউলাৰক উদ্দেশ্য কৰি কয় বোলে তুমি বহি যোৱা বহা মই বেছি দেৰি নকৰোঁ গতিকে এতিয়া গুলিয়াই দিম মোক ৰিপৰ্ট দিয়া তেনেকৈ কৈ থাকোঁতে এনেতে দুৱাৰ মুখত টুকটুকনিটো মানে নকিং কৰি আছে কোনোবাই দৰ্শন তেতিয়া তেওঁ কৈ আছে মেক্সে কৈ আছে সেয়া কোন বাহিৰত কোনে দুৱাৰ নকিং কৰি আছে তেতিয়া অজেবুলে কৈ আছে কয় তেওঁ হাঁহি দিছে আৰু কিন্তু এইটো অৱস্থাত এই ফাউলাৰৰ চকুযোৰ আছে সেয়া এই এন্ধাৰত পুৰা বাহিৰ ফালে এন্ধাৰ হৈ থকা সেই খিৰিকীটোৰ ফালে আৰু এই গোটেই পৰিৱেশটোত যেন ফাউলাৰ একদম তেওঁ হতাশ হৈ গ'ল তাৰপিছত তেওঁ মেক্সে কৈছে কোন এইজন তাৰপিছত অচেবুলে কৈছে আচলতে কি জানা মই কিছুমান মোক অলপ প্ৰটেকশ্যন দিয়াৰ কাৰণে অচেবুলে হাঁহি দিছে আৰু কৈ আছে কয় আমিতো অথনি অপেক্ষা কৰি আছিলোঁ আৰু মোৰ প্ৰটেকশ্যনৰ কাৰণে মই আচলতে কিছুমান পুলিচ কৰ্মীক কৈ থৈছিলোঁ বোলে মই কিছুমান প্ৰয়োজনীয় নথি পত্ৰ যিবিলাকৰ কাৰণে নেকি আজিলৈকে মানুহে বহুত কষ্ট কৰিছে বহুতো মহিলা পুৰুষে প্ৰাণো সংকটত পেলাব লগা হৈছে সেই ধৰণৰ নথি পত্ৰবিলাক যদি মই ৰাখোঁ সেই কথাবিলাক আগতে ফাউলাৰক তেওঁ কৈছিলে অজেবুলে যে এনেকৈ নথি পত্ৰ মোৰ তাত কাগজ দেখা পাবা কেতিয়াবা এইটো হৈ যায় কোনেও ক'ব নোৱাৰে গতিকে তেতিয়া অজেবুলে কৈ আছে কয় সেয়া নিশ্চয় পুলিচ হয় কাৰণ মই অলৰেডি তাক কৈয়ে দিছিলোঁ যে মোৰ সংকট আছে গতিকে মোক প্ৰটেকশ্যন কৰাৰ কাৰণে যেতিয়াই তেতিয়াই মোক খবৰ ৰাখিবা মই দুৱাৰখন খুলিব নিবিচাৰিলেও যেনেকুৱাতে পাৰা মোক মোটামুটি ছেভ কৰিবা তেনেকৈ কৈ দিছিলে বোলে তেওঁ কৈ আছে মেক্সক আৰু এইখিনি কথা শুনি মেক্সৰ পূৰা খং উঠি আছে তাৰপিছত তেওঁ কৈ আছে কয় অচেবুলে আকৌ কৈ আছে কয় মই এতিয়া উত্তৰ দিব লাগিব দুৱাৰ নকিং কৰি আছে আমি যদি মই কোনেও তাত নকিঙৰ হেৰি নিদিওঁ তেতিয়া হয়তো যিকোনো পৰ্যায় হ'লেও তেওঁ ঘৰত আহিবই পুলিচ আৰু আহি পেলাই মোক ছেভ কৰিবই তেনেকৈ এইখিনি কৈ তেতিয়া মেক্স পূৰা অলপ তেওঁৰ চকু ক'লা হৈ পৰিছে পূৰা তাৰ অলপ খং উঠিছে ভয়ে তেওঁ আৰু তেওঁ অচেবুলে কৈও আছে যে আৰু পুলিচ যদি ভিতৰত সোমাই যায় তেতিয়া তোমাক ডাইৰেক্ট গুলিয়াই দিব তেনেকুৱা তেতিয়া তেওঁ কি কৰিছে সেই বেলকনিখনৰ ওচৰত গৈ আছে আৰু তাৰ এটা ভৰি আৰু এটা হাত এনেকৈ ওলমাই দিছে বেলকনিখনত আৰু এহাতেৰে বন্দুক টোৱাই ৰাখিছে তেওঁলোক দুজনলৈ আৰু কৈ আছে তেওঁ যে এটা কাম কৰা মেক্সে কৈ আছে অচেবুলক বোলে এটা কাম কৰা তেওঁ আহিলে পুলিচ আহিলে তাক উভতাই পঠোৱা অন্যথা মই তোমাক গুলিয়াই দিম আৰু মই এই বেলকনিতে গৈ পেলাই মই অপেক্ষা কৰি থাকিম আৰু এইখিনি সময়ত তুমি দুৱাৰখন খুলি পুলিচক আঁতৰাই দিবা গুচি যাব ক'বা এনেতে তেওঁ কি কৰিছে কৈ পেলাই যে আৰু এইখিনি ক্ষেত্ৰত এই অচেবুলৰ ৰুমত টুকটুকনিটো আৰু বাঢ়ি আছে আৰু তাৰপিছত মাতো আহি আছে যে মিষ্টাৰ অচেবুল বুলি মাত লগাই আছে আৰু টোকনি দি আছে আৰু তাৰপিছত যেতিয়া নেকি এইটো বৃদ্ধি পাই গৈছে মাতি আৰু এইখিনি কথা কৈ তেতিয়া মেক্সে আৰু এখন হাত এৰি তাত বেলকনিত জাপ দি দিলে তেওঁতো ভাবিছে এইটো বেলকনিত জাপ দিছে আৰু তাত ৱেইট কৰিব তেওঁ পঠাই দিব পুলিচবিলাকক তেতিয়া তেনেতে দুৱাৰখন খুলি পেলাই ভিতৰলৈ আহিছে এখন ট্ৰে দুখন গ্লাছ আৰু এখন পানীৰ বটল লৈ ৱেইটাৰ এজন তাৰপিছত এই ফাউলাৰ যোনজন মানুহে এই গোটেই পৰিস্থিতিটো শুনি আছিলে চাই আছিলে তেওঁ হতাশ হৈ গ'ল আৰু তেওঁ সেই খিৰিকীৰ ফালে চাই আছে আৰু যেতিয়া নেকি মেক্স খিৰিকীলৈ জাপ দিছিলে তেতিয়া এটা চিঞৰহে খালি উঠি আহিছিলে তাৰপৰা বাকী একো নাই তাৰপিছত ফাউলাৰে অচেবুলক সুধি আছে বোলে পুলিচ ক'ত তেতিয়া মেক্সে কৈ আছে অচেবুলে কৈ আছে নাই কোনো পুলিচ নহয় মই এই খাদ্যৰ কাৰণে ৱেইটাৰকে মই মাতিছিলোঁ আচলতে সেইটো তাক পঠোৱাৰ কাৰণে তাৰপিছত আকৌ ফাউলাৰে উভতাই প্ৰশ্ন কৰিছে অচেবুলক যে কিন্তু মেক্স আৰু বেলকনি ইয়াত তেতিয়া অচেবুলে কৈছে নাই
তুমি যি ভাবি আছা তেনে একো নহয়, ইয়াত না কোনো বেলকনি আছে আৰু সেই মেক্স যোনজন মানুহ এওঁ আৰু কেতিয়াও নাহে। তাৰমানে ইয়াৰ দ্বাৰা বুজা গৈছে তেওঁ এইটো বুদ্ধি খটাইছিলে যাতে কেনেকৈ মেক্সক বিপাঙত পেলাব পাৰে। আৰু মেক্সটো তেতিয়া এই 6 তলা বিল্ডিঙৰ পৰা যেতিয়া 6 মহলা ওপৰৰ পৰা তেওঁ জঁপিয়াই দিলে, এতিয়া কি চিন্তা কৰিব লাগে, এতিয়া সকলোৱে চিন্তা কৰিবই পাৰা কি হ'ল তাৰ। তো এনেকৈ পাতটো শেষ হয় আৰু ফাউলাৰক অচেবলক সেইখিনি ট্ৰে আৰু ইয়াত দি পেলাই তেওঁ গুচি যায় ৱেটাৰজনে। আচলতে এইটো পুলিচ নাছিলে, সেই ৱেটাৰজন আছিলে। তো আমি এইটো হিচাপত ক'ব পাৰোঁ যে চতুৰ্থ এই যোনজন কেৰেক্টাৰ আছিলে সেইটো হ'ল ৱেটাৰ এজন আছিলে। তো এই 4জন কেৰেক্টাৰে আছে মূলতে এই পাঠটোত, আৰু ইয়াৰ সাৰাংশ থুলমূলকৈ এইখিনি আছিলে। গতিকে এইটো ভিডিঅ' আমি আজি ইয়াতে সমাপ্ত কৰিছোঁ। কৰি পেলাই নেক্সট আমি চাম গ্ৰামাৰৰ কোনোবাটো ছেকশ্যন যিটো নেকি এপ্ৰিল মাহত কৰিব লগা আছিলে ছেবাৰ কাৰিকুলামতে, সেইটো চাম কৰিব পাৰোঁ হ'বলা। তো আৰু ইয়াৰ কুৱেশ্যন আনচাৰ যদি বিচাৰে তেতিয়া মোক সুধিব তোমালোকে। কুৱেশ্যন আনচাৰটো মই PDF ফাইল হোৱাটছএপত দি দিব পাৰোঁ। ঠিক আছে দেই।